জোনাইত হিতাধিকাৰীক নতুনকৈ ৰেচন কাৰ্ড বিতৰণ অংশগ্ৰহণ বিধায়ক ভুৱন পেগু সমগ্ৰ অসমৰ লগতে জোনাইতো দেওবাৰে নতুনকৈ প্ৰায় ৩,৫৪৩গৰাকী হিতাধিকাৰীৰ মাজত ৰেচন কাৰ্ড বিতৰণ কৰা হয়। মৰখম চেলিং মিচিং কৃষ্টি ভৱন প্ৰাংগণত আয়োজন কৰা সভাত নতুন হিতাধিকাৰীসকলক ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী মুকলি কৰে জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে। লখিমপুৰৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে ভিডিঅ' কনফাৰেন্স যোগে মুকলি কৰাৰ পিছতে নৱগঠিত ৮০ নং জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত মুঠ ২২টা পঞ্চায়তৰ ৩,৫৪৩গৰাকী হিতাধিকাৰীৰ মাজত ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰে। तव शुभ नामे जागे तव शुभ आशीष मांगे जय हे भारत भाग्य विधाता जय हे। प्रथम गराकी হৈছে টুলুমণি শইকীয়া সোণোৱাল লক্ষ্মী दत्त राजकुमार को अरविंद दागे गौतम दागे ना ठीक तो आई का हो জোনাইবাসীৰ কাৰণে এটা ভাল দিন। আজি ৩,৫০০তকৈও অধিক পৰিয়ালে নতুনকৈ ৰেচন কাৰ্ড পাব আৰু ১২,৫০০তকৈও অধিক হিতাধিকাৰীয়ে ৫ কেজিকৈ মাহত চাউল এডিশ্যনেল পাব। এতিয়া এটা হিচাপ কৰিলোঁ আমি জোনাই সমষ্টিত ৬৫,০০০ পৰিয়ালে চাবলৈ গ'লে চব যোগ কৰিলে আমাৰ ৰেচন কাৰ্ড এতিয়া নতুনকৈ সংযোজন কৰাই গোটেইখিনি চাবলৈ গ'লে পাব আৰু ৬৫,০০০ পৰিয়ালে যদি চাওঁ আমি ২ লাখতকৈ অধিক আমাৰ মানুহে ৫ কেজিকৈ মাহে মাহে চাউলটো পাব। কিন্তু আজি এটা বস্তু সুন্দৰ এটা বিষয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে অৱগত কৰিছে, ৰেচন কাৰ্ড থকা মানে ইনকম প্ৰুফ চাৰ্টিফিকেট এতিয়াৰ পৰা আৰু য'তে ত'তে হাবাথুৰি খাব নালাগে বিচাৰিবলৈ। ইনকম প্ৰুফ চাৰ্টিফিকেট ১ নম্বৰ কথা, তাৰপিছত ২ নম্বৰ কথা আপোনাৰ অৰুণোদয়টো পাবই ৰেচন কাৰ্ড থকাসকলে। ৩ নম্বৰ কথা হ'ল কি আপোনাৰ আয়ুষ্মান ভাৰত কাৰ্ডটোৰ কাৰণেও ৰেচন কাৰ্ড লাগে, সেইকাৰণেও এতিয়া ৰেচন কাৰ্ড চবৰে হৈ গ'লে আয়ুষ্মান ভাৰত কানেক্ট হৈ যাব। আৰু চবতকৈ ইম্পৰ্টেণ্ট কথা এতিয়া আজি এটা কথা কৈছে, সংযোজন কৰিছে, অকল চাউলেই নহয়, মুখ্যমন্ত্ৰী ডাঙৰীয়ে এটা প্ৰচেষ্টা চলাব যে সুলভ মূল্যত আপোনাৰ ৰেচন কাৰ্ড থকা ব্যক্তিসকলৰ কাৰণে আপোনাৰ চেনি আৰু দালিও দিয়াৰ ব্যৱস্থা এটা কৰাৰ কথা চৰকাৰে পৰিকল্পনা কৰিছে বুলি খুব সুন্দৰভাৱে জনাইছে।